Hello friends, welcome to my channel Dimbobhai Creation. Friends, টাইটেল আৰু থাম্বনেইল দেখি আপোনালোকে গম পাইছে যে মই ভিডিঅ'টো কিহৰ ওপৰত আলোচনা কৰিম। তেতিয়াহ'লে বলক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। হয় ফ্ৰেণ্ডছ, এখন আঁচনিৰ কথা আপোনালোকক ক'ম। অৰুন্ধতী আঁচনি। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এখন নতুন আঁচনিৰ কথা ঘোষণা কৰিছে। তো আঁচনিখনৰ নাম হ'ল অৰুন্ধতী আঁচনি আৰু এই আঁচনিখনৰ দ্বাৰা যিসকল মহিলা নৱবিবাহিত বা যিসকলে নতুনকৈ বিয়া পাতিম বুলি ভাবিছে তো সেইসকলে পাব কিন্তু 30,000 টকা। কিন্তু এই 30,000 টকা কিয় পাব আৰু কেনেকৈ পাব, কি কৰিব লাগিব আৰু ক'ত পাব, তো মই আপোনালোকক সকলোখিনি ক'ম। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাই থাকক, ঠিক আছে। হয় ফ্ৰেণ্ডছ, চৰকাৰে এই আঁচনিখনৰ মতে চৰকাৰে 30,000 টকা দিব নতুনকৈ বিবাহ পাশত আবদ্ধ হোৱা মহিলাক। তো কিয় দিব? এই 30,000 টকা তেখেতলোকক দিব যে সোণ, 1 তোলা সোণৰ মূল্য দিব। 1 তোলা সোণৰ 30,000 টকা। তো সোণ কিনিবলৈ 30,000 টকা দিব, ঠিক আছে। তো এই 30,000 টকা পাবলৈ গ'লে আপোনালোকে কেনেকৈ এপ্লাই কৰিব লাগিব আৰু ক'ত? তো আপোনালোকে তাৰ আগতে আপোনালোকে কোৰ্ট মেৰেজ কৰিব লাগিব। কোৰ্ট মেৰেজ কৰিব লাগিব। তাৰপিছত আপোনালোকে এপ্লাই কৰিব অনলাইন যোগে আপোনালোকে এপ্লাই কৰিব। তাৰপিছত 10 দিনৰ ভিতৰত আপোনালোকে একাউণ্টত পইচা পাই যাব 30,000 টকা, ঠিক আছে। কিন্তু তাৰ আগতে আপোনালোকে যিখন আপোনালোকৰ কোৰ্ট মেৰেজ চাৰ্টিফিকেট, সেই চাৰ্টিফিকেটখন আপোনালোকে যিখন আপোনালোকৰ পঞ্জীয়ক কাৰ্যালয়, য'ত আপোনালোকৰ বিয়া হৈছিলে, য'ত আপোনালোকৰ বিবাহৰ কাৰ্যালয়, তাত আপোনালোকে সেই চাৰ্টিফিকেটখন জমা দিব লাগিব। তাৰপিছতহে আপোনালোকে পাব। কিন্তু এই আঁচনিখন 2020 চনৰ প্ৰথম 1 জানুৱাৰীৰ পৰা গৃহীত হ'ব, কাৰ্যকৰী কৰিব। বৰ্তমানলৈকে এই আঁচনিখন গ্ৰহণ হোৱা নাই, এতিয়ালৈকে এই আঁচনিখন কাম হোৱা নাই। তো 2020 চনৰ 1 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব বুলি ইতিমধ্যে বিত্তীয় মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জনাইছে। আৰু এই আঁচনিখন পাবলৈ, পইচাটো পাবলৈ কিছুমান চৰ্ত দিছে, সেই চৰ্তখিনি মানিব লাগিব, তেতিয়াহে পাব, ঠিক আছে। তো প্ৰথম চৰ্তটো হ'ল বিশেষ বিবাহ আইন 1954 অধীনত হ'ব লাগিব, ঠিক আছে। তো এখন বিবাহ আইন আছে, এই আইনখনৰ অধীনত হ'ব লাগিব বিবাহ, ঠিক আছে। তো 2 নম্বৰটো হ'ল যে দৰা কইনা, ল'ৰা ছোৱালী যিহালে বিয়া পাতিব, দৰা কইনা। তো দৰা কইনাৰ ন্যূনতম বয়স দৰাৰ হ'ব লাগিব 21 বছৰ আৰু ছোৱালীৰ ন্যূনতম বয়স হ'ব লাগিব 18 বছৰ। তাৰ তলত যদি হয় কেতিয়াও পচিবল নহয়, পইচা নাপাব, ঠিক আছে। 3 নম্বৰ চৰ্তটো হ'ল ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব, মেট্ৰিক উত্তীৰ্ণ হ'ব লাগিব। মেট্ৰিক পাছ নকৰিলে আঁচনিখন নাপাব। পাব সেইসকলে পাব যিসকল আদিবাসী আৰু বা বাগানীয়া চাহ জনগোষ্ঠীৰ লোক, সেইসকলে এই আঁচনিখন পাব মেট্ৰিক উত্তীৰ্ণ নকৰিলেও। তেখেতলোকৰ বাবে এই আঁচনিখন মেট্ৰিক উত্তীৰ্ণ নকৰিলেও তেখেতলোকে পাব, ঠিক আছে। তো 4 নম্বৰটো হ'ল যে পিতৃ মাতৃৰ, কইনাৰ পিতৃ মাতৃৰ বছৰেকীয়া আয় 5 লাখৰ তলত হ'ব লাগিব। যদি 5 লাখৰ ওপৰত হয় তেতিয়াহ'লে এই আঁচনিখন গ্ৰহণ কৰিব নোৱাৰিব, ঠিক আছে। তো 5 নম্বৰ চৰ্তটো হ'ল যে তেওঁলোকৰ দৰা কইনাৰ বয়স এজ প্ৰুফ হিচাপে তেওঁলোকৰ সত্যতাটো নিৰূপণ কৰিবলৈ, তেখেতৰ এজটো যে সত্য, যে শুদ্ধ, তো সকলোখিনি নিৰূপণ কৰিবলৈ, সত্যতাটো নিৰূপণ কৰিবলৈ সেৱা অথবা CBSEৰ অধীনত যি এডমিট কাৰ্ড থাকে তাৰ বয়সটোহে নিৰূপণ কৰিব, সেইটো ডেট অফ বাৰ্থহে দিব লাগিব, ঠিক আছে। তো তাৰ ওপৰত নিৰূপণ হ'ব। এই 5টা আছিলে চৰ্ত। তো যদি আপোনালোকে এই ভিডিঅ'টো চাই কিবা এটা নজনা কথা জানিলে, হয়তো বহুতে জানে, বহুতে হয়তো এতিয়ালৈকে গম পোৱা নাই। আৰু যিসকলে জানে সেইসকলে বাৰু জানে, আৰু যিসকলে নাজানে আন নজনা মানুহ 10জনলৈ যদি ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে উপকৃত হ'ব। 30,000 টকা পালেও যথেষ্ট। যিসকল দুখীয়া শ্ৰেণীৰ, নিম্ন শ্ৰেণীৰ মানুহ, সেইসকলে হয়তো বহুতখিনি সকাহ পাব 30,000 পালেও। তো ঠিক আছে। তো আজিৰ ভিডিঅ'টো ইমানে। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰে নকৰে পিছৰ কথা, শ্বেয়াৰ কৰিব।
যাতে সকলোৱে এই আঁচনিখনৰ কথা গম পায় আৰু উপকৃত হয় আঁচনিখনৰ জৰিয়তে। ঠিক আছে, তো বাই বাই।